তুই খাব লাগব মজা মুখ চুকা টেঙা দিছে हेलो एंड वेलकम गाइस और तो नतुन भगल सहित आम आई गलो बाकी आम आज जा आदाबारीत बहुत दिन माने ब्लग आना क्या आना कि कारण आम नाजानो नकौ बाकी चाई दिले आमार कै दी केले क्या आना ब्लग तो बाकी आम आज आदाबारीत जा आमार एखते एन गाड़ी लैसे वही कारण ये सार्विस आसे आज सार्विस तो कर अपना ब्लग तो कन्टिन्यू कर लग पाई आसो सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर আমি গাড়ীখন সাৰ্ভিছত দি থৈ আহিলোঁ এতিয়া আমিতো ঘূৰি আছোঁ ৰ'ব এতিয়া কুত্তা ঘূৰা দি ঘূৰি আছোঁ আকৌ চিনি তিনি নাপাওঁ গাইজ কোনো লগৰ চলিও নাই ইয়াতে এতিয়া ক'ত কি পাওঁ তাকে বিচাৰি আছোঁ ৰ গাইজ আপোনালোকে ভ্লগটো চাই থাকক আমি যাম নেকি ক'ৰবাত আমি আৰু কি আৰু গাইজ ক'ৰবাত নহয় ক'ৰবাত পামেই তো গাইজ আমাৰ খাৱা লোৱা হৈ গ'ল অলপ খালোঁ পৰঠা এতিয়া যাই আছোঁ আগফালে চাই লওঁ কি পাওঁ গাইজ নাস্তা পানি আমি ইয়াতে একদম কুত্তাৰ মতন বহিব লগা হৈছি সেইনে এই ইয়াত থাকি কি ধুনীয়াকৈ ৰাতিপুৱা জগাই দিলি আজি সোনকালে চাৰ্ভিংটো হ'লে নে ৰাস্তাত উপায় নাই এতিয়া চাৰিটা বজালৈকে এনেকৈ থাক গাড়ী তাতে থাকি বেয়া লাগে নাই কিন্তু সুন্দৰ বতাহ আহিছে তাৰপিছত বঢ়িয়া ভিউ পইণ্ট আছে তো গাড়ী যাতে মানে ৰখিব লাগিব মানে ৰখিব লাগিবই দিম মানে কালি আহিলে আগতে বুকিং কৰি থৈ দিব লাগে মানে আমি কালি বুকিং কৰিছিলোঁ 10টা বজাত টাইম আছিল কিন্তু আহোঁতে এতিয়া 12টা বাজিল এতিয়া কৈছি 7টা বজালৈ আহিব লাগিব দেচোন গাড়ী কি হয় চাই লওঁ দেৰি মানে হৈছে কাৰণ কাৰ কাৰণে হৈছে জানাই নহয় এইটো এই কুৰ্তাটো থাকি দেৰি হৈছে সি বোলে ৰাতিপুৱা বোলে উঠি কিনে মই মোক ফোন কৰা নাই কিনো কে বেছি টাইম নৰখো এনে ৰিচিট আছে ৰিচিট আছে গুচি যাম হয় ৰখি থাকি ইয়াতে লাভ নাই গাইজ কি হয় চাই লওঁ তো গাইজ যে কথাটো হ'ল কি ইমান দিন ভ্লগকৈ অহা নাই ভ্লগ নহা কাৰণ মানে ময়ো নাজানো কাৰণ নাজানো মানে কি হাত দুটা কামত আছিল ময়ো মাজতে কামত শুনিছিলোঁ মুজাহিদ যি আছে সিটো কাম কৰি আছে সি নাখানে ঘৰত আছিল তো আজিৰ পৰা আদতে ভ্লগ পাই থাকোঁ দি গাইজ টেনশ্যন ল'ব নালাগে বাকী এটা ৰখি আছোঁ গাইজ এতিয়া কুত্তাৰ মতন ৰখি থাকিব লাগিব আৰু উপায় নাই কি কৰিবি জীৱন চাওঁ এই বঙালে বহা দিছে কথা কাৰণে মোবাইল টিপি আছে বহি কিনে লাজ নাই চৰম নাই গুৱাহাটীত আহে গাইজ যাৰ পৰা ধুনীয়া ভিউ এটা দেখা পায় মানে এই আদাবাৰী যোনখন ওপৰত ব্ৰিজ আছে অভাৰ ব্ৰিজখন সেইখনৰ পৰা ধুনীয়া ভিউ এটা দেখা পায় আপোনালোকে চিনেমেটিক শ্বটতে চাই লওক रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस था वो भी खाली हो ইয়াতে যাব ভয় কৰি আছে তেতিয়াৰ পৰা এটা উদ্যোগত নাই মোক ৰখি আছে চাক আকৌ ভয় চাওক যা পাৰি যা ভৰিয়া নাগে মইতো আগে আছোঁ তুই বহাব লাগিব মই যা ইমান ভয় এইগিলা কাক লৈ আহিলোঁ গাড়ী জিকিলে দে যা পাৰিবি যা গাইজ মই কেতিয়াবা আহি পাই ৰখি আছোঁ এই চেৰিকেইটা কৰিছে গাইজ কি হ'ব এই জঘন্য নাগে পাৰিবিয়া এটা উদ্যোগ কৰি থাকা বিন্দাসংখ্যা গেলি হ'ল এটাৰ পৰা এটাই ৰখি আছে ভাই চেৰিকেইটা উদ্যোগ তই লিফ্টি দিয়ে গৈছে যা ইমান ভয় তোৰ তো গাইজ দিছি দি কিবা একে গাড়ীখন এই মাত্ৰ সোমাই লৈ গ'ল হ'ব দিয়া আৰু বহুত ৰখলোঁ এই 100 জোতাৰ খেলিছিল
নাই গাইছ গেছি দি গাইছ কেঁচাৰ গাড়ীখন গেছি দি কিবা গাইছ গাইছ আমাৰ ছাৰ্ভিচিংটো হৈ গ'ল এতিয়া যাই আছোঁ আমি অলপ দীঘলী পুখুৰীত যাই আছোঁ আমাৰ লগৰ ছোৱালী কেইটামান আহি আছে সেইখন গাড়ী গাইছ ছাৰ্ভিচিং হৈ গ'ল কিবা এতিয়া যাই আছোঁ ৰ'ব গাইছ গাইছ আমি আহি এতিয়া ফেঞ্চি পালোঁ মানে এহাতো আছে তাতে পিছফালে আছে এতিয়া সিহঁতে ক'লে ক'ৰবাত দীঘলী পুখুৰীত যায় এতিয়া আলুৰ কিবা বোলে পাটনা বিৰি খাব যায় তাতে যাম একবাৰ তো গাইছ এতিয়া সিহঁতে আহি পেলাই এতিয়া সিহঁতে ক'ৰবাত যাব বোলে নাইনো ক'ব আমাৰ ক'ত যায় নাইনো কৈ দিয়া ক'ত যাবা নতুন কাপোৰ ভাইৰেল ক'ত যাবা এতিয়া তাতে কোৱা দীঘলী পুখুৰী দীঘলী পুখুৰী এইফালে আমাৰ ৰিয়াজিন আছে এই আকাশ কোনোবা বোলে ছোৱালীক চাব যায় সিহঁতে কিবা বোলে আলু ভাজা খাব যায় তাকে যাওঁ এতিয়া চাই থাকোঁ স্পাইৰেল চলো 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 কি ৰিজাল্ট মোক চুৱাকে টেঙা দিছে তই আকৌ তই কি আছে ডাঙৰ চলি থৈ বোলে আলু বাইদেউ আছে অকণমান নানি বোলে ৰিল বনাব তা আলু বাইদেউৰ লগত বগা নেকি বহুত বগা নেকি তই এইটো চেল্ফি এটা মাৰিব লাগিব আমি দেৰি নকৰোঁ যাই থাকোঁ কাষত মাতি নি কেনে কিবা ঘূৰাই সুধিব লাগিব খোলা পইচা নাই কি নাটক কিয় কৰা নাই নাই দি আছে যিহেতু ব্লগ চলি আছে গম পাই না এখন কি নাম্বাৰ পাঁচশ দেখি আহিছে আৰু এখন কৈ অলপ পিছত নাম লাগে সুধি আছা লাজ কিয় কৰিব যা সুধিয়া চুগাৰটো খাই লওঁ আৰু খাই লৈ কেনে অৰ্ডাৰ দিম গাইছ এতিয়া আমি দীঘলী পুখুৰী পাৰ্কত ঘূৰি আছোঁ তো আমি এতিয়া নানি এটা ৰিল বনাই আছে কুটাই এটাই নেৰা ৰিল বনাবা কে এটা বনাই লাজে লাজে আহি তই মোৰ কাষতে মনে মনে बुरा है जमाना तू चल टकर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई खबर তো গাইছ আমি এতিয়া ফেৰীত যাম মানে ৰাস্তা দি গাড়ী চলাইছে এতিয়া ভাগাৰ লাগি গৈছে এতিয়া ফেৰীত যাব লাগিব গাইছ আহি গৈছে আমাৰ ফেৰী টাইটানিক 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 আহি পাইছে আমার টাইটানিক আহি পাই গেছি তো গাইছ আমি আহি পালোঁৱে আৰু গাইছ আজি বহুত দেৰি হ'ল ঘৰত বা আম্মা আজি কেনেকৈ গালি বাৰু মই ক'বাই পৰা নাই গাইছ কি হ'ব ইমান দেৰি হ'লি আমাৰ এই এখেতে কিবা কয় বোলে শুনকচোন এই গাইছ একদম গা চা বিষ থাকিব নোৱাৰা আহিছোঁ আৰু ঘৰটো পালি আৰু শান্তি আৰু নাস্তা পানী কৰিম যাই কিনে ই কেনেকৈ গাড়ী চলাইছে গাইছ মই ক'বা নোৱাৰোঁ আৰু কঁকাল চকাল গাড়ী চলাই গাড়ী লাইচেঞ্চ নাই মই গাড়ী চলাই থাকিব লগা আছে দিনটো কি হ'ব অৱস্থা বেয়াই আজি এজন আগত নাই মই পুৰা ভেকালি পৰা দিম বিচনাত যাই বোলে ভেকালি পৰা দিব মই আৰু ৰামিহাল পৰা দিব লাগিব দিয়ক গাইছ ঘৰক লাগি যাই থাকোঁ গাইছ ৰাস্তাটো পাৰ হ'ব পৰা নাই গাইছ এই নহয় মাথে ল'ব ই ডাঙৰ ড্ৰাইভাৰ এই চাওঁ 7টামান ধাক্কাই ভাল গাইছ তো গাইজ ফাইনেলি আমি ঘৰ আহি পালোঁ তো আজিৰ কাৰণে এইখিনি আছিল গাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব আৰু কোনোবা যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো তেতিয়ালৈ বাই বাই ধন্যবাদ জয় আহোম